নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে। সন্ধিয়াৰ চাহকাপ খাই ল'লোঁ। খাই লৈ এতিয়া মই বনাবলৈ লৈছোঁ পনীৰ। মইনো কেনেদৰে পনীৰ বনালোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ ফেচবুকত চাই আছে ভিডিঅ'টো সেইসকলে মোৰ পেজটি ফ'ল' কৰিব আৰু যিসকলে মোৰ ইউটিউবত চাই আছে সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া পনীৰ বনাবৰ কাৰণে এখন গেছত পেন পাতি ল'লোঁ আৰু ইয়াতে মই অলপ ঠাণ্ডা পানী এড কৰিছোঁ। ঠাণ্ডা পানী এই কাৰণে দিছোঁ যাতে গাখীৰখিনি গৰম হোৱাৰ পিছত তলত লাগি ধৰি জ্বলি নাযায়। আৰু এতিয়া মই গাখীৰ 1 লিটাৰমান লৈছোঁ। 1 লিটাৰমান লৈ গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। আপোনালোকেও মিডিয়াম ফ্লেমতে ৰাখিব। আৰু গাখীৰখিনি মই এনেদৰে অকণমান সময়ৰ মূৰে মূৰে লৰাই আছোঁ যাতে গাখীৰখিনি তলত লাগি ধৰি জ্বলি নাযায়। সেইকাৰণে আপোনালোকেও অলপ সময় মূৰে মূৰে গাখীৰখিনি লৰাই থাকিব ধুনীয়াকৈ। আৰু ময়ো এয়া লৰাই আছোঁ আৰু দেখিছে গাখীৰখিনি উতলিবলৈ ধৰিছে। আৰু এনেদৰে 2-3 বাৰমান উতল আহিবলৈ দিব। আৰু তাৰপিছত গাখীৰখিনি উতল অহাৰ পিছত আপোনালোকে ভিনেগাৰ দিও ফালিব পাৰে গাখীৰখিনি। মই এতিয়া নেমুৰ ৰস দিম ইয়াতে। নেমুৰ ৰস 2 চামুচ দিয়ে, বহুতে 2 চামুচ মানে দিয়ে, গতিকে 2 চামুচত মোৰ গাখীৰখিনি ফাটা নাই, সেইকাৰণে মই 4 চামুচ ইউজ কৰিলোঁ। আৰু এয়া দেখিছে মোৰ কিমান ধুনীয়াকৈ গাখীৰখিনি ফাটি গ'ল। আৰু মই ইয়াতে অলপ ঠাণ্ডা পানী ঢালি দিলোঁ এইকাৰণে যাতে বস্তুখিনি অভাৰ কুক নহয়। আৰু এতিয়া চাকিবৰ কাৰণে এটা মাগ লৈছোঁ। মোৰ চাকনিখন সৰু কাৰণে মই মাগটো লৈছোঁ, নহ'লে আপোনালোকৰ যেনেদৰে সুবিধা তেনেদৰে ল'ব পাৰে। আৰু এতিয়া দেখিছে মই এতিয়া ধুনীয়াকৈ এইখিনি চাকি ল'ম আৰু ইয়াৰ পানীখিনি ছেপাৰেট কৰি দিলোঁ, এয়া দেখিছে। আৰু এতিয়া মই ইয়াত ঠাণ্ডা পানীৰে 2-3 বাৰমান ধুম যাতে যিটো টেঙা এটা মানে টেষ্ট আহি থাকিব, সোৱাদ আহি থাকিব, সেই টেঙা সোৱাদটো নাইকিয়া কৰিবৰ কাৰণে মই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু ধুই লৈ তলত এটা ওখ যতন ৰাখি তাৰ ওপৰত মই পনীৰখিনি দি তাৰ ওপৰত আৰু চিষ্টেমটো মই দেখাইছোঁৱে, আপোনালোকে এনেদৰে তাৰ ওপৰত আপোনালোকে গধুৰ কিবা এটা ৰাখি দিব। মই এখন পাতা ৰাখি দিলোঁ। আৰু এতিয়া মোৰ পনীৰ হৈ গৈছে। 2 ঘণ্টাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ পানীখিনি মই পেলাই নিদিওঁ, ইয়াৰ বহুত উপকাৰী এইখিনি আৰু মই বেলেগ কামত ব্যৱহাৰ কৰিম। 2 ঘণ্টাৰ পিছত মোৰ এয়া পনীৰ হৈ গৈছে। চাওকচোন কেনেদৰে মানে কেনেকুৱানো হৈছে, মই খুলি দেখাই আছোঁ। আৰু এয়া দেখিছে একদম মানে বজাৰৰ দৰে পনীৰ হৈছে। মই কাটি আপোনালোকক দেখাই আছোঁ। একদম ছফ্ট, মানে ধুনীয়া হৈছে। মোৰ নিজৰে মানে ভাল লাগি গৈছে দেখিবলৈ। এয়া দেখিছেনে কোমল হৈছে পূৰা। আৰু এতিয়া মই এইখিনি এটা বাউলত পানী লৈছোঁ আৰু পানী লৈ মই ইয়াতে ৰাখি দিম। যিহেতু মই এতিয়া পনীৰ নবনাওঁ সেইকাৰণে মই এতিয়া এইখিনি পানীত ভিজাই 2-3 দিনমান মানে আপোনালোকে ৰাখিব পাৰিব ধুনীয়াকৈ, একো মানে বেয়া নহয়। ফ্ৰিজত মই ৰাখি দিম। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ধুনীয়াকৈ লাইক কমেণ্ট কৰিব। আৰু আজিলৈ টাটা বাই বাই।